বিবাহিত পতি-পত্নীৰ মাজৰ যেতিয়া সংঘাত আৰম্ভ হয় আৰু সেই সংঘাত যেতিয়া কোৰ্টৰ মজিয়ালৈ যায় অৰ্থাৎ যেতিয়া ডাইভোৰ্স প্ৰসিডিং ইত্যাদিলৈ যায় তেতিয়া আমি সাধাৰণতে লক্ষ্য কৰিছোঁ যে পত্নীয়েই হওক বা পতিয়েই হওক উভয়ৰ বিৰুদ্ধে বিভিন্ন ধৰণে দোষাৰোপ কৰিবলৈ আৰম্ভ কৰে তাৰ ভিতৰত শাৰীৰিক মানসিক হাৰাশাস্তিৰ উপৰিও বহু সময়ত ইলিচিট ৰিলেশ্যনশ্বিপ অৰ্থাৎ হাজবেণ্ডৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক কাৰোবাৰ লগত আছে কোনোবা মহিলাৰ লগত অথবা তেনেধৰণে হাজবেণ্ডেও ৱাইফৰ এগেইনষ্টে একে ধৰণৰ এলিগেশ্যনছ আনে যে কোনোবা পুৰুষৰ লগত তেওঁৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক এক্সট্ৰামেৰিটেল ৰিলেশ্যনশ্বিপ আছে বুলি পেলাই কিন্তু তাৰ উপৰিও সাধাৰণতে আমি দেখা পাওঁ যে এটা এলিগেশ্যন বহু সময়ত ৱাইফে আনে সেইটো হৈছে ফৰ্চিবল এবৰ্চন ৱাইফে ডাইভোৰ্স প্ৰচিডিঙত ক'ব বিচাৰে যে মোৰ হাজবেণ্ডে তেওঁৰ সৈতে বিবাহ হোৱাৰ পিছত মই কনচিভ কৰিছিলোঁ মই প্ৰেগনেণ্ট হৈছিলোঁ আৰু মোৰ সেই প্ৰেগনেঞ্চিক তেখেতে মোক ফৰ্চিবলি টাৰ্মিনেট কৰাইছিলে অৰ্থাৎ বলপূৰ্বকভাৱে মোৰ ইচ্ছাৰ বিৰুদ্ধে তেখেতে মোক নাৰ্ছিং হোমত লৈ গৈ পেলাই সেই যিটো প্ৰেগনেঞ্চি হৈছিলে সেইটো টাৰ্মিনেট কৰাইছে আৰু সেইকাৰণে হাজবেণ্ড দোষী বুলি পেলাই সাধাৰণতে ৱাইফসকলে এনেধৰণৰ এলিগেশ্যন কোৰ্টৰ মজিয়াত আনে আজি আমি আমাৰ এই ভিডিঅ'টোত ঠিক এই প্ৰসংগটোলৈ আলোচনা কৰিব ওলাইছোঁ যে যেতিয়া এগৰাকী ৱাইফে হাজবেণ্ডৰ এগেইনষ্টে এনেধৰণৰ এলিগেশ্যন আনে তেতিয়া আইনে কি কৈছে ডাইভোৰ্স প্ৰচিডিঙত ইয়াৰ প্ৰভাৱ কেনেদৰে পৰে বা আজিলৈকে সুপ্ৰিম কোৰ্টে বা আমাৰ গুৱাহাটী হাইকোৰ্টে কি কৈছে এই গোটেই বিষয়সমূহ আজি আমি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰাৰ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব কাৰণ এই ভিডিঅ'টো আপোনালোকৰ ভৱিষ্যত জীৱনত কেতিয়াবা এনেধৰণৰ পৰিস্থিতিৰ যদি সন্মুখীন হয় তেন্তে তাৰ পৰা পৰিত্ৰাণ পাবলৈ সুবিধা হ'ব ভিডিঅ'টো চাই পেলাই যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব আৰু কিছু মানুহৰ মাজত শ্বেয়াৰ কৰি পেলাই তেওঁলোকক জনোৱাৰ চেষ্টা কৰিব কাৰণ আমাৰ লগুৰু আছাম চেনেলটো সদায় মানুহক বিনামূলীয়া আইন সাহায্য প্ৰদান কৰাৰ বাবেই আমি চেষ্টা আগবঢ়াই আহিছোঁ বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিশেষকৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ আমাৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ফৰ্চিবল এবৰ্চন যেতিয়া ফৰ্চিবল এবৰ্চনৰ কথা এটা প্ৰচিডিঙত আহে অৰ্থাৎ ৱাইফে যেতিয়া কোনোবা এটা ডাইভোৰ্স প্ৰচিডিঙত হাজবেণ্ডৰ এগেইনষ্টে এলিগেশ্যন মই প্ৰেগনেণ্ট হৈছিলোঁ আৰু মোৰ প্ৰেগনেঞ্চিটো হাজবেণ্ডে ফৰ্চিবলি মোৰ এগেইনষ্টে মোৰ ইচ্ছাৰ বিৰুদ্ধে টাৰ্মিনেট কৰাইছে তেতিয়া আইনৰ দৃষ্টিত সেয়া কি হ'ব কথা হৈছে যে ডাইভোৰ্স প্ৰচিডিং এটাত যেতিয়া কোনোবা এটা পাৰ্টিয়ে কাৰোবাৰ এগেইনষ্টে এলিগেশ্যন আনে অৰ্থাৎ ধৰক হাজবেণ্ডে ৱাইফৰ এগেইনষ্টে কিবা এটা এলিগেশ্যন আনিল যে তেওঁৰ কাৰোবাৰ এজনৰ লগত বিবাহ বহিৰ্ভূত সম্পৰ্ক আছে বা কিবা আছে বা মোক মানসিক শাৰীৰিক হাৰাশাস্তি কৰিছে সেই ধৰণৰ যদি এলিগেশ্যন আনে আমাৰ দেশৰ আইন মতে যিজনে সেই এলিগেশ্যনটো আনিব অৰ্থাৎ যদি হাজবেণ্ডে আনে তেওঁই প্ৰমাণ কৰিব লাগিব যে সঁচাকৈ তেওঁৰ সৈতে তেনেধৰণৰ ঘটনা সংঘটিত হৈছে ঠিক তেনেধৰণে যেতিয়া ৱাইফেও হাজবেণ্ডৰ এগেইনষ্টে কিবা এটা এলিগেশ্যন আনিব তেওঁ প্ৰমাণ কৰিব লাগিব যে সঁচাকৈ তেওঁৰ সৈতে তেনেধৰণৰ ঘটনা সংঘটিত হৈছে যেতিয়া ৱাইফে এলিগেশ্যন হাজবেণ্ডৰ এগেইনষ্টে দিলে যে মোৰ ইচ্ছাৰ বিৰুদ্ধে মোৰ হাজবেণ্ডে মোৰ প্ৰেগনেঞ্চি টাৰ্মিনেট কৰাইছে নাৰ্ছিং হোমত লৈ পেলাই তেতিয়া বাৰ্ডেনটো ৱাইফৰ ওপৰত আহি যায় আইনৰ ভাষাত বাৰ্ডেন বুলি পেলাই কোৱা হয় বাৰ্ডেন অফ প্ৰুফ অৰ্থাৎ প্ৰমাণ কৰাৰ দায়িত্বটো ৱাইফৰ ওপৰত আহি যায় তেওঁ কোৰ্টত গৈ পেলাই মেডিকেল ডকুমেণ্টছৰে সৈতে প্ৰমাণ কৰিব লাগিব যে সঁচাকৈ তেওঁৰ প্ৰেগনেঞ্চি টাৰ্মিনেট হৈছিল ইমান তাৰিখে অমুক নাৰ্ছিং হোমত ইত্যাদি ইত্যাদি আৰু তেওঁ মুখেৰে ক'ব লাগিব যে সেইটো তেওঁক ফৰ্চিবলি টাৰ্মিনেট কৰা হৈছিল বা সেই সন্দৰ্ভত তেওঁৰ পৰিয়ালৰ বা কোনোবা জনা শুনা ব্যক্তিৰ সাক্ষীও কোৰ্টত দিবলগীয়া হ'ব পাৰে যে তেওঁৰ যিটো প্ৰেগনেঞ্চি টাৰ্মিনেট হৈছে সেইটো ফৰ্চিবলি হৈছে কিন্তু তেওঁ যদি সেই প্ৰমাণসমূহ দিব নোৱাৰে অকল মুখৰ এলিগেশ্যনছৰ ওপৰতে কোৰ্টে কেতিয়াও মানি নলয় আৰু সেইটো কিন্তু অন্য হাতেদি হাজবেণ্ডৰ কাৰণে এটা ভাল ৱেপন হ'ব যে তেখেতে যিটো এলিগেশ্যনছ আনিছে যিটো এলিগেশ্যনছ তেওঁ প্ৰমাণ কৰিব নোৱাৰিলে যে তেওঁৰ প্ৰেগনেঞ্চি টাৰ্মিনেট কৰা হৈছে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে সেইটো খুব মাৰাত্মক অভিযোগ আৰু এই অভিযোগটো যিহেতু তেখেতে প্ৰমাণ কৰিব নোৱাৰিলে গতিকে আইনৰ ভাষাত সেইটোক তেখেতৰ হাজবেণ্ডৰ এগেইনষ্টে কেৰেক্টাৰ এছাচিনেশ্যন বুলি কোৱা হয় তেওঁৰ চৰিত্ৰ খনন বুলি পেলাই কোৱা হয় কাৰণ হাজবেণ্ডক বৰ নিৰ্দয় হিচাপে ইয়াত দেখুওৱা হৈছে ৱাইফে যথেষ্ট নিৰ্দয়ভাৱে হাজবেণ্ডক দেখুৱাইছে গতিকে সেই ক্ষেত্ৰত আমাৰ দেশৰ আইনে কৈছে আমাৰ দেশৰ সুপ্ৰিম কোৰ্টেও কৈছে অথবা আমাৰ গুৱাহাটী হাইকোৰ্টেও বিভিন্ন জাজমেণ্টত কৈছে যে যেতিয়া ৱাইফে তেনেধৰণৰ এলিগেশ্যন আনে এইটো তেওঁৰ দায়িত্বত তেওঁ প্ৰমাণ কৰা তেওঁ যদি প্ৰমাণ কৰিব নোৱাৰে দেট ইট চেল্ফ এমাউণ্টছ টু ক্ৰুৱেল্টি টু দি হাজবেণ্ড অৰ্থাৎ সেইটো এটা মানসিক ক্ৰুৱেল্টি হাজবেণ্ডৰ প্ৰতি আৰু এই ক্ষেত্ৰত সেইটো গ্ৰাউণ্ডতে হাজবেণ্ডে ডাইভোৰ্চ পাবলৈ যোগ্য অৰ্থাৎ ফৰ্চিবল এবৰ্চনৰ প্ৰসংগ যিটো লৈ পেলাই আমি আজি ইয়াত আলোচনা কৰিবলৈ ওলাইছোঁ সেইটো সাধাৰণতে ৱাইফসকলে যেতিয়া আনে ৱাইফসকলৰ দায়িত্ব হৈছে সেইটো প্ৰমাণ কৰা আৰু তেওঁ যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো ৰিভাৰ্চ হৈ যায় সেইটো হাজবেণ্ডৰ কেৰেক্টাৰ এছ'চিয়েশ্যন হ'ল হাজবেণ্ডে তাৰ ওপৰত ভিত্তি কৰি কোৰ্টৰ পৰা ডিভোৰ্স আদায় কৰিব পাৰে যে ৱাইফে মোৰ এগেইনষ্টে কেৰেক্টাৰ এছাচিনেশ্যনৰ নিচিনা অভিযোগ যেতিয়া আনিছে আৰু যিহেতু তেওঁ প্ৰমাণ কৰিব নোৱাৰিলে গতিকে এইটো মোৰ প্ৰতি মানসিক হাৰাশাস্তি হৈছে এইটো মোৰ প্ৰতি মেণ্টেল ক্ৰুৱেল্টি হৈছে গতিকে এইটোৰ ওপৰত ভিত্তি কৰি মই ডাইভোৰ্স পাবলৈ যোগ্য বুলি পেলাই তেওঁ কোৰ্টক ক'ব পাৰে আৰু কোৰ্টেও এই ক্ষেত্ৰত শুনিবলৈ বাধ্য কাৰণ ইতিমধ্যে সুপ্ৰিম কোৰ্টেও কেইবাটাও জাজমেণ্টত
এই সন্দৰ্ভত ৰায় দি থৈছে যে ক্যাৰেক্টাৰ এছাচিনেশ্যনটো হৈছে আটাইতকৈ মাৰাত্মক মানসিক হাৰাশাস্তি। এই ক্ষেত্ৰত 2003 চনৰ বিজয় কুমাৰ ৰামচন্দ্ৰ ভাটে ভাৰ্চেছ নীলা ৰামচন্দ্ৰ ভাটে নামৰ এটা কেছত 2003 চনত সুপ্ৰিম কোৰ্টে স্পেচিফিকেলি কৈছে যে যেতিয়া কোনোবা এজন ব্যক্তিৰ ক্যাৰেক্টাৰ এছাচিনেশ্যন হয় তেতিয়া সেই পৰিয়াল টিকি থকাৰ কোনো উপায় নাই, গতিকে তেওঁলোকৰ ডাইভোৰ্চ হৈ যোৱাটোৱেই উচিত। আমাৰ গুৱাহাটী হাইকোৰ্টেও 2020 চনৰ এটা জাজমেণ্টত ৰাখী পাল ভাৰ্চেছ অমিত পাল নামৰ এটা কেছত স্পেচিফিকেলি এই বিষয়টো লৈ পেলাই চৰ্চা কৰি পেলাই কৈছে যে যেতিয়া ফৰ্চিবল এবৰ্চনৰ এলিগেশ্যন আহে, ৱাইফে যদি সেইটো প্ৰমাণ কৰিব নোৱাৰে তেন্তে হাজবেণ্ডৰ প্ৰতি সেইটো মেণ্টেল ক্ৰুৱেল্টি হয় আৰু হাজবেণ্ডে তাৰ ওপৰত ভিত্তি কৰি ডাইভোৰ্চ পাব পাৰে। মই মোৰ ব্যক্তিগত এটা অভিজ্ঞতাৰ কথা আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ। এই ফৰ্চিবল এবৰ্চনৰ প্ৰসংগ মোৰো এটা মেট্ৰিমৰিয়েল কেছত আহিছিলে। মোৰ প্ৰফেশ্যনেল কেৰিয়াৰত ৱাইফগৰাকীয়ে ফৰ্চিবল এবৰ্চনৰ এলিগেশ্যন আনিছিলে। তাৰ বহুকেইটা এলিগেশ্যনছ আছিল, যেনেকৈ ডাউৰি ডিমাণ্ড কৰা, ফিজিকেল টৰ্চাৰ কৰা ইত্যাদি ইত্যাদি। তাৰ উপৰিও ফৰ্চিবল এবৰ্চনৰ কথাটো আহিছিলে। তেখেতে কৈছিলে যে মোৰ বিয়া হোৱাৰ 6 মাহৰ ভিতৰত মই প্ৰেগনেণ্ট হৈছিলোঁ আৰু প্ৰেগনেণ্ট হোৱাৰ এমাহৰ পূৰ্বেই মোৰ স্বামীয়ে বলপূৰ্বকভাৱে মোৰ সেই প্ৰেগনেঞ্চি টাৰ্মিনেট কৰাইছিলে আৰু সেইটো মোৰ প্ৰতি তেখেতে এটা ক্ৰুৱেল বিহেভিয়াৰ কৰিছে, গতিকে তেখেত যথাযথ শাস্তি পাবৰ যোগ্য বুলি পেলাই তেওঁ কোৰ্টক আবেদন জনাইছিলে। কিন্তু মই মোৰ আৰ্গুমেণ্টত সুপ্ৰিম কোৰ্টৰ এই যিটো জাজমেণ্ট মই অলপতে ক'লোঁ আৰু গুৱাহাটী হাইকোৰ্টৰো যিটো জাজমেণ্টৰ কথা উল্লেখ কৰিলোঁ, মই মোৰ আৰ্গুমেণ্টত এই দুটা জাজমেণ্টৰ ওপৰত ৰিলাই কৰি পেলাই কৈছিলোঁ যে যিহেতু তেখেতে তেখেতৰ এই এলিগেশ্যনটো কোনো মেডিকেল ডকুমেণ্ট দিয়া নাই, তেখেতক ক্ৰছ এক্সামিনেশ্যনত আমি সুধিছিলোঁ ৱাইফগৰাকীক যে আপুনি যে আপোনাৰ হাজবেণ্ডৰ এগেইনষ্টে এই এলিগেশ্যনটো আনিছে যে আপোনাৰ প্ৰেগনেঞ্চি ফৰ্চিবলি আপোনাৰ হাজবেণ্ডে টাৰ্মিনেট কৰিছে, সেই ক্ষেত্ৰত আপুনি আপোনাৰ এই এলিগেশ্যনটো প্ৰমাণ কৰিবৰ কাৰণে কিবা মেডিকেল ডকুমেণ্ট আপুনি কোৰ্টত দাখিল কৰিছে নেকি? তেতিয়া তেখেতে কৈছিলে যে মোৰ ওচৰত তেনেকুৱা কোনো মেডিকেল ডকুমেণ্ট নাই, মই দাখিল কৰা নাই। গতিকে এইটোৰ পৰাই প্ৰমাণ হয়, যিহেতু সুপ্ৰিম কোৰ্টে কৈ থৈছে যে কোনো কাগজ নোহোৱাকৈ, কোনো কাগজ পত্ৰ নোহোৱাকৈ, বা গুৱাহাটী হাইকোৰ্টেও কৈছে কোনো ডকুমেণ্টাৰী প্ৰুফ অবিহনে যেতিয়া এজন মানুহৰ এগেইনষ্টে এনেধৰণৰ চিৰিয়াছ এলিগেশ্যন অনা হয়, যে প্ৰেগনেঞ্চি টাৰ্মিনেশ্যনৰ নিচিনা যেতিয়া এলিগেশ্যন অনা হয়, সেইটো কেৰেক্টাৰ এছাচিনেশ্যন বুলি কোৱা হয় আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি ডাইভোৰ্চ পাবলৈ যোগ্য। আৰু আমাৰ এই আৰ্গুমেণ্টৰ ওপৰত বেছ কৰি পেলাই যিহেতু মই হাজবেণ্ডৰ ফেভাৰত আছিলোঁ, হাজবেণ্ডক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ, আমি সেই মেট্ৰিমৰিয়েল কেছটো জিকিবলৈ সক্ষম হৈছিলোঁ, হাজবেণ্ডে ডাইভোৰ্চ পাইছিলে। গতিকে এটা কথা সদায় মনত ৰাখিব লাগে যে কোৰ্টত অকল এলিগেশ্যন আনিলেই নহ'ল, সেই এলিগেশ্যনটো প্ৰমাণ কৰাৰ দায়িত্ব আপুনি যিকোনো অভিযোগ কোৰ্টত আনিব পাৰে, সেইটো আপোনাৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে বা আপোনাৰ ব্যক্তি স্বাধীনতাৰ ভিতৰত পৰে। কিন্তু এটা বস্তু সদায় চাব লাগে যে সেই এলিগেশ্যনটো বিৰোধী পক্ষক কোনোভাৱে সুবিধা কৰি নিদিয়েতো কেছটো জিকাৰ বাবে, সেই কথাটো সদায় মনত ৰাখিব লাগে। গতিকে এলিগেশ্যন অনাৰ সময়ত সদায় সাৱধান হওক আৰু ফৰ্চিবল এবৰ্চন টাইপৰ যদি কিবা এলিগেশ্যন আনিবলগীয়া হয়, সদায় মনত ৰাখিব যে তাৰ সৈতে আপোনাৰ মেডিকেল ডকুমেণ্ট আপোনাৰ এলিগেশ্যনক ছাপোৰ্ট কৰাৰ কাৰণে থকাটো বাধ্যতামূলক, নহ'লে আপোনাৰ এই এলিগেশ্যনটো প্ৰুভ নহ'ব আৰু এইটো কেৰেক্টাৰ এছাচিনেশ্যন বুলি পেলাই কোৱাৰ লগে লগে আপোনাৰ কেছটো বেয়া হৈ যাবলৈ বাধ্য। আশা কৰোঁ আপোনালোকৰ আজিৰ এই ভিডিঅ'টো উপকাৰত আহিব। আমাৰ ল গুৰু আছাম চেনেলটো আমি আগতো কৈছোঁ, আপোনালোকক বিনামূলীয়া আইনৰ সাহায্য প্ৰদানৰ কাৰণে আমি উপস্থাপন কৰি আহিছোঁ। আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ মাধ্যমসমূহ আমাৰ ডেছক্ৰিপশ্যন বক্সত স্পেচিফিকেলি উল্লেখ কৰা থাকে। যিকোনো মাধ্যমেৰে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে, কাৰণ ল গুৰু আছাম আপোনালোকৰ বাবেই উৎসৰ্গিত আইনী পৰামৰ্শদাতা। আজিলৈ আৰু বেছি নকওঁ, আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ।